চিলাপথাৰ সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা চিচিবৰগাঁও ৰাজচক্ৰৰ বিভিন্ন স্থানৰ 150 দৰিদ্ৰ পৰিয়ালক আঁঠুৱা প্ৰদান। চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত সংস্থাটোৰ জনকল্যাণমূলক আঁচনিৰ অধীনত আজি চিচিবৰগাঁও ৰাজচক্ৰৰ বিভিন্ন স্থানৰ 150টা দৰিদ্ৰ পৰিয়ালৰ মাজত একোখনকৈ আঁঠুৱা প্ৰদান কৰে। ৰাজচক্ৰটোৰ অধীনৰ চিলাপথাৰ লাচিত নগৰ, ভৈৰৱপুৰ, কোলাজান, বামগাঁও, অমৃতপুৰ, গেলুৱা, সোচাইটি, পালপতি, চিলাগাঁও আদি বিভিন্ন গাঁৱৰ মুঠ 150 পৰিয়ালক সামৰি লয় সংস্থাটোৱে। আঁঠুৱা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সাৰথীৰ মুখ্য সচিব মনোজ কুমাৰ দাস, সহকাৰী সম্পাদক আজেশ বৈদ্য, সাংস্কৃতিক সম্পাদক বিক্ৰম বৈদ্য, সদস্য ক্ৰমে পংকজ দাস, জয়ন্ত দাস, প্ৰতিমজিৎ সোণোৱালকে ধৰি সংস্থাটোৰ কৰ্মকৰ্তাসকল। চিলাপথাৰৰ পৰা বনমালী মহন্তৰ ৰিপৰ্ট, আছাম ফ'কাছ। যেহেতু গৰম দিন আহি আছে আৰু এই গৰম দিনত মহৰ সংখ্যা বৃদ্ধি হয়, ফলত মেলেৰিয়া, ডেংগু এনেধৰণৰ বেমাৰ আজাৰ বেছিকৈ হোৱা আমি দেখি পাওঁ। আৰু এই ক্ষেত্ৰত আমি সামান্য পৰিত্ৰাণ দিবৰ কাৰণে আমি এইবাৰ 150 ঘৰ আমি অতি দৰিদ্ৰ লোকক চিলাপথাৰ অঞ্চলৰ অন্তৰ্গত চিচিবৰগাঁও, গেলুৱা, ভৈৰৱপুৰ, অমৃতপুৰ, চিলাপথাৰ বামগাঁও, পকাজান, কোলামুৱা, কোলাজান এই অঞ্চলত থকা আমি 100 ঘৰ অতি দৰিদ্ৰ লোকক আমি সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা আঁঠুৱা বিতৰণ কৰিছোঁ। আপোনাক জনাওঁ যে সমীৰণ সোণোৱাল নামৰ ভাতৃপ্ৰতিম ভাতৃ এজনে সাৰথীক যোৱাকালি 20খনকৈ আঁঠুৱা এই দৰিদ্ৰ লোকসকলক প্ৰদান কৰিবৰ কাৰণে আমাক প্ৰদান কৰিছিল।